নমস্কাৰ বন্ধুসকল, নাইন হেল্থ কেয়াৰ টিপছ আছামিজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে ঔটেঙাৰ ঔষধি গুণৰ বিষয়ে। ঔটেঙা আমি সকলোৱে চিনি পোৱা এবিধ ফল। ঔটেঙা চিনি নোপোৱা নাই বুলিয়ে ক'ব পাৰি। গৰমত ঔটেঙা আৰু মাছ অসমীয়া খাদ্যৰ পুৰণি সোৱাদ। ঔটেঙা ঠাই বিশেষে নাম বেলেগ বেলেগ। এই ঔটেঙাত কেলছিয়াম, ভিটা কেৰোটিন, ভিটামিন বি, ভিটামিন চি আদি বহুতো ভিটামিন নিহিত হৈ আছে। ঔটেঙাৰ আচাৰো বৰ টেষ্টফুল হয়। ঔটেঙাৰ ঔষধি গুণৰ বিষয়ে জানো আহক। কাহৰ বাবে ঔটেঙাৰ ৰস 1.5 কাপ 3 চামুচ মৌ মিহলি কৰি খাব লাগে। এনেকৈ 3 দিন খালে 3 দিনতে আপুনি সুফল পাব। কটা ঘাঁহৰ বাবে ঔটেঙাৰ ভিতৰৰ বিজল গুটিটো জুইত পুৰি কটা ঘাঁহত লগাব লাগে। এনেকৈ 3-4 দিন লগালে আপুনি সুফল পাব। ঔটেঙাৰ বিজলে মূৰ ধুলে বা চুলিৰ গুৰি মজবুত হয় আৰু উফি নাইকিয়া হয় আৰু চুলিৰ উজ্জ্বলতা বৃদ্ধি হয়। ঔটেঙাই কোষ্ঠকাঠিন্যতা সহজতে দূৰ কৰিব পাৰে। বহুমূত্ৰ ৰোগৰ বাবে ঔটেঙা সপ্তাহত 3 দিন খাব পাৰিলে স্বাস্থ্যৰ কাৰণে ভাল। ঔটেঙা ব্ৰংকাইটিছ ৰোগৰ উপকাৰী। জ্বৰৰ বাবে ঔটেঙাৰ বেটুপাতৰ ৰস চেনিৰ লগত মিহলি কৰি খালে জ্বৰ ভাল হয়। কৰ্কট ৰোগৰ বাবে নিয়মিত ঔটেঙা খালে কৰ্কট ৰোগ প্ৰতিৰোধত সহায় কৰে। শেষত আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আজিলৈ ইমানে, ধন্যবাদ।